এয়া হৈছে শাওণৰ বতৰ, পথাৰত ন-ভুই ৰোৱাৰ সময়। সেয়ে আজিও আমাৰ ঘৰত ন-ভুই ৰুবলৈ লৈছে। তেনেহ'লে ব'লক আমি পথাৰৰ সিটো মূৰলৈকে যাওঁ। আহি পায়ে ৰোৱনীয়ে ভুই ৰোৱাত লাগিছে। আমাৰ ৰামৈদেউ, মা, নবৌ, মাহী, পেহী আৰু আমাৰ গাঁৱৰে দুগৰাকীমান বোৱাৰী। আৰু মই এয়া আম টেঙা কাটিছোঁ। আজি বতৰটো ৰ'দ নাই যদিও গুপগুপীয়া গৰম এটা বাৰুকৈ পৰিছে। আম কাটি হোৱাত এইবাৰ ৰোৱনীসকলক আম খাবলৈ দি ল'লোঁ। দুটামান আছে নাই? মই নাখাওঁ। নহয়, ঘৰতো আছে আম, ঘৰতো ধৰি আছে। আপোনালোকে আৰু এটা কথা মন কৰিছেনে? পথাৰত গৰুৰ সলনি ট্ৰেক্টৰেহে কাম চলাইছে। বায়েকৰ ঘৰত মৰিঢলৰ পৰা ৰুবলৈ অহা এয়া আমাৰ সৰু মাহী, মানে কণমাহী। পথাৰৰ পৰা আহিয়ে আমি ভাত দালি পাতি দিলোঁ। পাচলি কাটিবলৈ এয়া আকৌ নিচাদৈ আহিছে শিৱসাগৰৰ পৰা। আৰু এইফালে ভিনদেউৱে মাংস বনোৱাত লাগিছে। ভাত পানী হোৱাত এইবাৰ খোৱা বোৱাত লাগিছে। মাৰি দিছোঁ চাবলৈ। খাই বৈ সকলো ঘৰা ঘৰি হ'ল আৰু মৰিঢলৰ পৰা অহা মাহীহঁতো যাবলৈ ওলাল।